নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ বাবে। বিষয়টো হ'ল শিয়ালৰ দৰে 100 বছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল। সম্পৰ্ক এটা গঢ়ি উঠিবলৈ বহুত সময় প্ৰয়োজন হয়, কিন্তু সম্পৰ্কটো ভাঙিবলৈ 1 মিনিট সময় নালাগে আৰু সম্পৰ্কটো পাহৰি যাবলৈ গোটেই জীৱন লাগি যায়। তুমি যিমানেই ভাল বন্ধু নোহোৱা কিয়, কিছুমান মানুহে তোমাক কোনো কাৰণ নোহোৱাকৈ বেয়া পাব আৰু ঘৃণা কৰিব। নিজৰ তথা নিজৰ পৰিয়ালৰ ভিতৰুৱা কথাবোৰ কেতিয়াও আনৰ ওচৰত শ্বেয়াৰ কৰিব নালাগে, যিমানেই ভাল বন্ধু নহওক কিয়, কাৰণ আজি ভাল বন্ধুজন অহাকালি শত্ৰু হ'ব পাৰে। ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে।